নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আজি বহু দিনৰ মূৰত আকৌ ভিডিঅ' এটা আপলোড কৰোঁ বুলি ভাবিলোঁ আপোনালোকলৈ বুলি। আচলতে কি জানে, আমিবোৰ সৰু মানুহ, আমাৰ সপোনবোৰো বহুত সৰু সৰু কথাত আমি সুখী হওঁ, বহুত সৰু কথাতেই আমি দুখী হৈ পৰোঁ। গতিকে আমি জীৱনটোত বহুত ডাঙৰ কিবা নিবিচাৰোঁ, সৰু কিছুমান সপোনক লৈ আমি বহুত সুখ অনুভৱ কৰোঁ। এই যে গডৰেজটো দেখিছে, এইটো মোৰ যৌতুকীয়া গডৰেজ, মই লগত অনা। আজিৰ পৰা প্ৰায় 15 বছৰৰ আগতে দেউতাৰ সামৰ্থ্য অনুসাৰে মোৰ লগত এই গডৰেজটো দি পঠিয়াইছিল যৌতুক হিচাপে। আৰু এই গডৰেজটো তেতিয়া মামৰে খাইছে, কিন্তু নতুনকৈ এটা কিনিব পৰা কেপাচিটি আমাৰ হাতত নাই বৰ্তমান। গতিকে ভাবিছোঁ, যিহেতু আমি মধ্যবিত্ত মানুহ নহয় জানো, আমিবোৰে সপোন দেখোঁ, কিন্তু সপোন পূৰাব পৰা ক্ষমতাটো আমাৰ হাতত নাথাকে। গতিকে যি আছে যেনেকৈ আছে তাকে সজাই পৰাই লৈ ভাল পাওঁ আচলতে আমিবোৰে। গতিকে ভাবিলোঁ ময়ো গডৰেজটো অকণমান কিবা চকুত লগা নিচিনা কৰি থওঁ, নিজৰে মনটো ভাল লাগিবলৈ। আৰু যিহেতু প্ৰতিগৰাকী বোৱাৰীয়ে হয়তো বুজি পায় লগত অনা বস্তুকেইটা কিমান মৰমৰ হয়, কিমান হেঁপাহৰ। দেউতাকে গাঁঠিৰ ধন ভাঙি দি পঠিয়াই বহুত কষ্টৰে, মোৰো দেউতাই দিছিল তেনেকৈয়ে। গতিকে এই মামৰখিনিত মই চিজ কাগজ মাৰিলোঁ, গডৰেজটোত যিখিনি মামৰ লাগিছিল চিজ কাগজ মাৰি ব্ৰাছেদি চাফা কৰি। এইখিনি যে দেখিছে এইখিনি ৱালপেপাৰ, মই মেছত একচুৱেলি অৰ্ডাৰ দিছিলোঁ অনলাইনত। এই 2টা ৰীল কিনি আনিলোঁ ৱালপেপাৰৰ। তাৰ পাছতে তাকে কাটি কুটি বোলো গডৰেজটোত লগাই দিওঁ। বেলেগে কেনেকুৱা দেখে নাজানো, বা এনেকৈ কোনোবাই আৰু কৰে নকৰে মই সেইটোও নাজানো, কিন্তু মই বেয়া দেখা নাই দেখোন, মই ভালেই দেখিছোঁ। আৰু এইবোৰ লগোৱাৰ অভ্যাস বাৰু নাই, আনকালে কোনোদিন লগায়ো মই পোৱা নাই। এইবাৰ প্ৰথম এনেকৈ লগাইছোঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাবচোন। আৰু মানুহজনী এক্সপাৰ্ট, বুজিছেনে? এই জইনে গোটেইবোৰতে লগাই দিওঁ। তাৰপাছত কি হয়, দৰজাখন খুলিব নোৱাৰা হৈ থাকোঁ, ফাটি গুচি যায়। তেনেকৈ বহুত কেইঠাইত কৰিলোঁ, নিজৰ কাৰণেহে বাচিলোঁ। বেলেগে হোৱা হ'লে চাগে কিমান গালি খালোঁহেঁতেন মই, কিমান চাগে বেয়াকৈ ক'লে হয়। এইবোৰ টুকুৰা টুকুৰি দেখিছে, যেনিয়ে তেনিয়ে কাটিছোঁ, মুঠতে জোখত কাটিব নাজানো, মানে লাইনত নপৰেই। বেকা বেকিকৈ কাটি কুটি টাপলি মাৰি থৈছোঁ। চিধা ভাষাত আমাৰ অসমীয়াত মানে ক'বলৈ হ'লে টাপলি মৰা যে, ময়ো সেই টাপলি মাৰি থৈছোঁ। আৰু সময় নাই দিনত, মেইন কথা। দিনত অফিচ থাকে মোৰ। সন্ধিয়া 7:30 8টা বজাত আহি ঘৰ সোমাওঁহি, নিজেই ফ্ৰেছ হৈ ল'ৰা ছোৱালীক অকণমান পঢ়াবলগীয়া হয়। কাৰণ আপোনালোক সকলোৱে বুজিয়ে পায়, একচুৱেলি বোৱাৰীসকলে বুজি পায়, যি মাক হয় তেওঁলোকে বুজি পাব। মানে ল'ৰা ছোৱালীৰ কাষত বহি নাথাকিলে সিহঁতি নপঢ়ে। গতিকে মাকজনীৰ সমান কোনো হ'ব নোৱাৰে। গতিকে অকণমান সিহঁতকো টাইম দিব লগা হয়। তাৰপৰা আকৌ ভাত পানী বনাব লগা হয়। ভাত পানী বনাই সকলোকে খুৱাই বোৱাই ধুই পখালি আজৰি হৈ এই ৰাতি 11:30 বজাৰ পৰা মই আৰম্ভ কৰিছোঁ। আৰু অৱশেষত এই টুকুৰা বাকী আছেগৈ। এতিয়া এইখিনি লগাই দিলে আৰু আজৰি হ'মগৈ আৰু মই। এইখনেই মেইন ৱালপেপাৰখন একচুৱেলি। এইখনকে কাটি কুটি সেই তেনেকৈ লগাইছোঁ আৰু। দেউতাকে ল'ৰাই শুলেগৈ, বেটি আছে এয়া কেমেৰা তাই ধৰি আছে, তাইৰ লগতে কথা পাতি লগাই আছোঁ। আৰু সময়টো কিমান হৈছে চাব নেকি? মাজতে এবাৰ ময়ো সেই সময়টোলৈ চাইছোঁ। মাই গড, আকৌ বোলো ৰাতিপুৱা ল'ৰা ছোৱালীৰ স্কুলো আছে আৰু মোৰো অফিচ। এয়া চাওক সময় কিমান হৈছে, 1:15 ৰাতিৰ। আৰু মই ব্যস্ত ৱালপেপাৰ লগোৱাত। এয়া কেনেকুৱা দেখিছে বাৰু ক'ব হা। আৰু এটা কথা কওকচোন, এই হেণ্ডেল দুডাল যে, এই দুডাল কি কৰিম বাৰু? এই দুডালততো ৱালপেপাৰখন লগাব নোৱাৰোঁ। এয়া জোখ লৈছোঁ চক, এবেগে 2 আঙুল। কেনেকুৱা মানে মিস্ত্ৰী আৰু মই, এবেগে 2 আঙুল। কোনোবাইনো বাৰু এনেকৈ জোখ লয়নে? এয়া এবেগে 2 আঙুল জোখত কাটি লৈছোঁ। তাৰপাছত লগাই দিলে আৰু আজৰি হ'ম। এয়া জোখ চাওক। আঁতৰৰ পৰা শুনিছেনে বাৰু? ভাদ মাহৰ ওচৰতে আমাৰ নামঘৰ এটা আছে, কি ধুনীয়াকৈ আয়তীসকলে নাম লৈ আছে। ইমান ভাল লাগে ন শুনি থাকি। আপোনালোকে শুনিছেগৈ নাই নাজানো বাৰু, কিন্তু মই শুনি আছোঁ, বৰ ভাল লাগিছে। এয়া অৱশেষত লগালোঁ। তাৰপিছতে দৰ্জাকেইখন খুলি চাইছোঁ, আকৌ আগৰ নিচিনাকৈ বোলো ক'ৰবাত আঠা জইনে লগাই দিলোঁ নেকি দৰ্জা খুলিব নোৱাৰাকৈ। এয়া হৈছে গডৰেজটোৰ ফাইনেল লুক। এজনী আকৌ মুখহে দেখাই আছে, গডৰেজটো দেখাব লাগে। আৰু মোক চাই কিন্তু নেহাঁহিব দেই, একদম থপৰা বেয়া হৈ আছোঁ আৰু ৰাতি শুবলৈ যোৱাৰ আগমুহূৰ্তত। কিন্তু মোক নাচাব আৰু ৰুমৰ অৱস্থাও নাচাব। ল'ৰা ছোৱালী কিতাপ পত্ৰ টেবুলে চেবুলে কিবা কিবি হৈ আছে আৰু বেগে চেগে। গডৰেজটো চাওক, অকণমান বাৰু ভাল দেখা হৈছেনে? এয়াই হৈছে গডৰেজটোৰ ফাইনেল লুক। কিন্তু আপোনালোকে ক'বচোন, এই হেণ্ডেল দুডালত কি লগাম বাৰু? কালাৰ কৰি দিম নে কিবা? এই দুডালতো লগোৱা এনেকুৱা কিবা মানে ষ্টিকাৰ টাইপ পায়, মই নাজানো একচুৱেলি।
গতিকে আপোনালোকে কোনে কোনে জানে ক'ব দেই কমেণ্টত। থেংক ইউ ছ' মাছ।